হাওড়াঘাটত APDCL কৰ্মীৰ ধৰ্মঘট সমস্যা শীঘ্ৰে সমাধান নকৰিলে অনাগত সময়ত ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা সকিয়নি বেৰাৰ ওপৰত নিৰ্মাণ বেৰা এই ঘটনা কাৰ্বি আংলঙৰ ধনশিৰি পৰিষদ সমষ্টিত ধনশিৰি হাইস্কুলৰ সীমা বেৰা নিৰ্মাণৰ নামত মাত্ৰ ৰং সানিয়ে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই আত্মসাৎ 10 লাখ টকা মহামায়া পৰিষদ সমষ্টিত PMGY আঁচনিৰ অধীনত দুখীয়া হিতাধিকাৰীৰ বাবে গৃহ নিৰ্মাণৰ আধাৰশিলা লগতে আত্মসহায়ক গোটসমূহক কৰিলে হাঁহ পোৱালিৰ বিতৰণ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ লিখিত পৰীক্ষাত অনুষ্ঠিত কৰিও চাকৰি নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত মঙ্গলবাৰে সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই বিদ্যুৎ বিভাগৰ হাওড়াঘাট উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত 8 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখযোগ্য যে শক্তি খণ্ডৰ অধীনত মিটাৰ ৰিডাৰ সকলে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ 3 মাহ সময় পাৰ হৈ গ'ল কিন্তু আজি কুপটি ফলাফল ঘোষণা কৰি পদসমূহ নিয়মীয়াকৰণ নকৰাত এতিয়া চৰকাৰ আৰু বিভাগটোৰ বিৰুদ্ধে এইদৰে বিভাগটোৰ বিৰুদ্ধে অসহযোগত নামি পৰিছে কৰ্মীসকল ইপিনে যদিহে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে সমাধান নহয় তেন্তে অনাগত সময়ত ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকিয়াই দিয়ে এই সকল বঞ্চিত কৰ্মীয়ে যি মিটাৰ ৰিডাৰ সকল আছে অসম ভিত্তিক আমি প্ৰতিবাদ কৰিছোঁ আমাৰ চাকৰি নিয়মীয়া কৰিবৰ বাবে কাৰণ আমাৰ ডিপাৰ্টমেণ্টে আমাক 3 টকীয়াই কৰি ৰাখিছে যিহেতু আমি মিটাৰ ৰিডিং আনিব যে আমি 3 টকা পাওঁ আমাৰ ইণ্টাৰভিউ ল'লে কোনো ফলাফল দিয়া নাই তাৰ প্ৰতিবাদত আমি ধৰ্মঘট অৱস্থানত অৱস্থিত হৈছোঁ আৰু আমাৰ দাবী যে অভিযোগ লৈছিলে যোৱা 28 এপ্ৰিলত ফলাফল ঘোষণা কৰক কাৰণ আমাৰ দ্বাৰাই আমি সমূহ ৰাইজৰ ৰিডিং লওঁ আৰু ৰদে বৰষুণে গৈ হ'লে আমি সময়মতে ৰিডিং ল'ব লাগে ৰিডিঙত আমাৰ প্ৰেছাৰ দিয়ে বিভিন্ন গ্ৰাহকসকলৰ প্ৰতিবাদ যে আমাৰ বিল কমে বা বাঢ়ে সমূহ দায়িত্ব আমাৰ ওপৰতে আহে সেইকাৰণে আমি বিচাৰিছোঁ যে আমাক অতি সোনকালে আমাক স্থায়ী সিদ্ধান্ত এটা অৰ্থাৎ আমাক নিয়মীয়া কৰক যেহেতু আমি 3 টকীয়া হেৰিত আমাৰ সংসাৰ চলাবলৈ আমাৰ অসুবিধা হয় সেইকাৰণে আমি দাবী কৰিছোঁ যে অতি সোনকালে আমাৰ যি আমাৰ বিগত 28 এপ্ৰিলত আমাৰ পৰীক্ষা লৈছিলে তাৰ ফেব্ৰুৱাৰীত বিগত 28 ফেব্ৰুৱাৰীত পৰীক্ষা লৈছিলে তাৰ ফলাফল ঘোষণা কৰক 9টাৰ পৰা সন্ধিয়া 5টা বজালৈকে আমি ইয়াত আছোঁ টিম হৈ পেলাই তথাপি আমাৰ টিম আপোনাৰ বাহিৰত কাম কৰি আছে সিহঁতে আমি বুজি পাওঁ অফিচৰ প্ৰব্লেম অফিচৰ যিহেতু নহ'ব এতিয়া বিলিং যিহেতু বনোৱা সময় ৰিডিং কালেকশ্যন টাইম তাৰ বাবে বাকী আমাৰ ডিপাৰ্টমেণ্টৰ বাকী গোটেই আউটচৰ্চকেইটা বাহিৰত কিছুমানে কাম কৰি আছে কৰিবলৈও কৈছোঁ মাথা কৰা নাই আমাক মানে অতি সোনকালে মানে আমাৰ ৰিজাল্ট ফলাফল দিব লাগে আমি যিহেতু এক্সামটো আমি প্ৰিপাৰেশ্যন কৰিছোঁ দিব লাগে কৈ আমি দিলোঁ আৰু এতিয়ালৈকে ৰিজাল্টৰ কোনো খবৰ নাই পাৰ্মানেণ্ট কৰাবলৈ নাই আমি 3 টকা দি আমাৰ পৰিয়াল চলাবলৈ বহুত অসুবিধা আৰু আমাৰ অতি শীঘ্ৰে এইটো সিদ্ধান্ত পাৰ ইউনিটত নহয় পাৰ বিলত দিয়ে যিহেতু ৰিডিং আনিলে 3 টকা বিল বনালে 3 টকা সেনেকুৱাকৈ আমাক দি আছে আমাৰ দাবী আমাৰ যিহেতু আমি এক্সাম পৰীক্ষা দিছিলোঁ এইটো আমাৰ মানে ৰিজাল্ট ডিক্লেয়াৰ কৰি আমাক অতি সোনকালে চাকৰিটো নিয়মীয়া কৰিব লাগে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ বেৰাৰ ওপৰত বেৰা নিৰ্মাণ হ'ল ধনশিৰি এলেকাৰ বহু ঠাইত বেৰা নিৰ্মাণৰ প্ৰয়োজন আছিল আৰু প্ৰয়োজন অনুসাৰে নিৰ্মাণ কৰা সকলোৱে ল'লেহেঁতেন শলাগ কিন্তু ধনশিৰি পৰিষদ সমষ্টি জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই ইতিমধ্যে অক্ষতে থকা ধনশিৰি হাইস্কুলৰ সীমা বেৰাৰ নামত পুনৰ সীমা বেৰাৰ নিৰ্মাণ কৰা দেখুৱাই 10 লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ধনশিৰি হাইস্কুলৰ সীমা বেৰা নিৰ্মাণৰ প্ৰমাণ চৰকাৰী কাগজে পত্ৰে দেখুৱাই কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই পূৰ্বৰে পৰা থকা সীমা বেৰাৰ ওপৰে সানিলে ৰং সানি মোটামুটি নতুন বেৰা যেন দেখুৱাই কাৰ্যবাহী সদস্যগৰাকীয়ে শিক্ষা বিভাগৰ টকা সৰকালে 10 লাখ
আনহাতে ডিফুচাৰ এই অদ্ভুত কাণ্ড দেখিও সহজ সৰল ৰাইজে দেশ প্ৰতিবাদ কৰাৰ সাহস নেদেখুৱালে যদিও কেইবাজন সচেতন ব্যক্তিয়ে এই সমূহ কাণ্ডৰ বিষয়ে আমাৰ সাংবাদিকৰ আগত কৰিলে বেকত খালি মানে এইটো আমাৰ মেট্ৰিক চেণ্টাৰ আছেতো অলপ মাজে মাজে কিবা হৈছিলে ডেমেজ হৈছিলে আৰু এইটো বস্তুটো অলপ হাইটটো অলপ বঢ়াই দিছে আচ্ছা এইটো হাইটটো মানে কাউন্সিল অথৰিটিৰ পৰাহে বনাব কৰিছে নে আইএছ পৰা এইটো বনাব কৰিছে এইটো কণ্ট্ৰেক্টৰ আণ্ডাৰতে কৰিছে কণ্ট্ৰেক্টৰ আণ্ডাৰ হ'লেতো কাউন্সিলাৰ হ'ব এইটো হয় তেতিয়া কাউন্সিলাৰটো এমাউণ্ট কিমানকৈ এনেই এটা দিয়াত থাকিব এনেই বৰপথাৰত যে আপুনি জানে এইটো হাইট বঢ়াবলৈ ধৰ কিমান এজন হেডমাষ্টাৰটো এইটো নিশ্চয় জানিব হাইট বঢ়াবলৈ এইটো 10 লাখ আছিলে চাগে 10 লাখ কণ্ট্ৰেক্টৰটো কোন আছে কণ্ট্ৰেক্টৰটো কিবা ডিফুচা আছিলে নামটো মই পাহৰিলোঁ অলপ আপুনিতো ইয়াত ধৰিতো মাষ্টৰে আপুনি নাজানিলেতো কেনেকুৱা হয় কোনে কাম কৰিছে কপি নাই নেকি আপোনাৰ তাত আপোনাৰ হাতত কপি নাই নেকি এই ৱৰ্ক অৰ্ডাৰৰ কপি আপোনাক তেওঁলোকে মই তেনেকৈ দিয়া নাই নিয়মতো দিব লাগিব দিয়া নাই এনঅ'চি দিলে নেকি হা এনঅ'চি দিলে নেকি যে কমপ্লিট হৈ গ'ল কামটো কমপ্লিট হৈছে কমপ্লিট হৈ গ'লে এনঅ'চিটো দিব লাগিব এইটো কপি হ'ব আপোনাৰ তাত আছে নে কমপ্লিটন চাৰ্টিফিকেট কাৰ হাতত দিছে এই কণ্ট্ৰেক্টৰ হাতত দিছে নে অফিচত দি দিছে অফিচত দি দিছে সেইটো কপিটো আপোনাৰ তাত আপোনাৰ তাত হ'ব নেকি ছাৰ কপিটো মানে আমাৰ গেৰাণী নাই এতিয়া তেওঁলোক দিফু গ'ল সততে মেলে মিটিঙে ঢোল পিটা সবকা সাথ সবকা বিকাশ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন শাসকীয় চৰকাৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে বিকাশ কৰাটো কৰিলে কিন্তু নিজৰ ব্যক্তিগত পকেটৰ ব্যুৰ ৰিপৰ্ট কাট নিউজ মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে দুখীয়া হিতাধিকাৰী তথা আত্মসহায়ক গোটৰ বাবে গ্ৰহণ কৰিলে ভাল পদক্ষেপ 2010-20 বৰ্ষৰ PMGY আঁচনিৰ অধীনত দুখীয়া হিতাধিকাৰীৰ বাবে থকা ঘৰ নিৰ্মাণ আধাৰশিলা স্থাপন কৰিলে কাৰ্যবাহী সদস্য লুনচিং তেৰণে লগতে স্থানীয় মহিলা আত্মসহায়ক গোটসমূহক বিতৰণ কৰিলে হাঁহৰ পোৱালি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে নিজৰ সমষ্টিৰ দুখীয়া হিতাধিকাৰী ৰাইজৰ বাবে মঙলবাৰে PMGY আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে আনুষ্ঠানিকভাৱে স্থাপন কৰিলে আধাৰশিলা স্থাপনৰ উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে যোগদান কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ উপৰিও মহামায়া পৰিষদ VDC অধ্যক্ষ হাৰসিং ইংলেঙকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট বিজেপি নেতা তথা কৰ্মীসকল উপস্থিত থাকে লগতে একেটা অনুষ্ঠানতে কাৰ্যবাহী সদস্যগৰাকীয়ে মহিলা আত্মসহায়ক গোটসমূহলৈ জিলা পশুপালন বিভাগৰ সৌজন্যত বিতৰণ কৰে হাঁহ পোৱালি সভাত স্থানীয় 2 শতাধিক দলীয় সমৰ্থকে অংশগ্ৰহণ কৰে এই সভাত ডকমকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ গছ ৰোপণ কৰি গুৰিত সাৰ পানী নিদিলে ফল কেনেকৈ আশা কৰিব পাৰি কিন্তু কাৰ্বি আংলং জিলা শিক্ষা বিভাগে তৃণমূল পৰ্যায় শিক্ষা অৰ্থাৎ প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ শিক্ষাক নিদিয়ে গুৰুত্ব বিভাগৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্ম মধ্যাহ্ন ভোজনৰ বাবে চাউল পঠিয়াই সামৰে দায়িত্ব তাৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিচাৰে ৰাজ্যৰ আন উন্নত জিলাৰ দৰে মেট্ৰিকত ভাল ফলাফল সেই LP স্কুলসমূহ আচলতে আজি কি পৰ্যায়ত আছে আপোনালোকে এতিয়া নাজানে পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত আৰু চিনথং শিক্ষা খণ্ডৰ অধীনস্থ এইখন উমলা LP স্কুল অসমীয়া মাধ্যমৰ LP স্কুল কাৰ্বি আংলং সাহিত্য পৰিষদ অৰ্থাৎ মিকিৰ পাহাৰ জন্ম লগ্নৰ কিছু পিছতে প্ৰতিষ্ঠা কৰা LP স্কুল এক প্ৰকাৰ জিলাখনৰ প্ৰাথমিক শিক্ষা বিস্তাৰ বাটকটীয়া স্কুলকেইখনৰ ভিতৰত এইখন LP স্কুলো অন্যতম কিন্তু এইখন স্কুলত আজিও চলে এজনীয়া শিক্ষকৰে পাঠদান প্ৰদীপ ৰংপি নামৰ শিক্ষকজনে স্কুলখনৰ প্ৰধান শিক্ষকো এই শিক্ষকজন কিন্তু মাহেকত এবাৰহে আহে স্কুললৈ সেয়া আমি কোৱা কথা নহয়
তেওঁ ব্যক্তিগতভাৱে স্কুল পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰে বুজাবুজি কৰি চালা এল গাঁৱৰ গাঁওবুঢ়া তথা স্কুলখনৰ মেনেজিং কমিটিৰ সভাপতি ৰামবেৰ লগত বুজাবুজি কৰি মাহে 1500 টকা বিনিময়ত ৰূপ সিং বে নামৰ ব্যক্তি এজনক পাঠদানৰ দায়িত্ব দিয়ে Master Binong ke kumariklo? Master Binong ke Podip Rongpi. Arong ke? Arong ke Barisa. Ciklo ijon along ban patai ko ansi wang. Ciklo ijon pen alang li ke wang ke patai sian parwang be lapen. Rong asorta thang ta mane pupe aja je aro lapen. Secretary President alang lita ya ta pupe. Nange tum la so school along anerlo an pima pipe. Dak ni tum sekolong anerlo an pipe. Sang nang le manang le. Sang bortoman nang le bon. Ante la so sang ante ko mara rideng sikai ta che pa hempulo. Lake majok ta kalilo ni tumarong asar the secretary lo president lo tekha dog horte tekha atuba hemse doko. Mane amen ke? Amen ke rambe. La ke mane SMC a mai phulo ma. Kalang. Ande nang le phan ciklo ijon along nong nam ko ano nang pila nang li la bhala bangso alar ke thana nam ke. Nilifan ke farokre pho. Ciklo jam farokre. Farokre pho senang pig bom lo. জানি আচৰিত হ'ব যে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল ল'ৰা ছোৱালীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি সভাপতি সম্পাদকে নিজ ঘৰলৈ যায় আৰু মদ বনোৱাত ব্যৱহাৰ কৰে এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থা আমৰেং শাখাৰ বিষয়া সদস্যসকল আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে যে যি গৰাকী ব্যক্তিক স্কুলখনৰ দায়িত্ব পাঠদানৰ দায়িত্ব দিছে তেওঁক কিন্তু ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন ৰেজিষ্টাৰৰ পৰা স্কুলখনৰ চাবিও দিয়া নাই be phanse alang liphan dak ar pekang lo wa phi same pekang pu wa phi same alang liphan pinier ni tame chiklon phoyon throk alang li thane lo se tame alang ready deng pinian ta register nda tikang ke lapen office roma sabida tikang ke lapen ne tum pini nang komri ke bang hoda teng puludang te sang tame ladak achiklon nang taminang le wa phi same Sumar man antum pipe pusipu labang so sang bang ke SMC president secretary tum si chipahim pu ben si ko pipe ne alang le tum bang vedat lo la se ne tum karbilu charle song amri branch committee ben kachuning ri alam ti bang la pusan lo ne tum ngon ke debom council ong kachari bom la education niam ben chenglok siam ben chenglok ladak kapa phikhup along ne tum ansu se kapa prang na nya phan pusine tum mang ke labang school ben se prang ne tum ningchi chelo wifi sami pini labang school le rok mdala puson la si la son school do wifi sami master ave ke than the ho ka vetna yoini se ne tum la dak long samarta me bangadim nogong punon bibija punon bangade me bidam nang ko patilo ছাত্ৰ নেতৃত্বৰ এই সন্দৰ্ভত কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ প্ৰাইমেৰী শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী সদস্য পিছপৰা অঞ্চলটোৰ শিক্ষা উন্নয়নৰ বাবে ভাল পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আমৰি চিনথঙৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে দিছো বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099-579-88008 or 0789-6169-021. আজিকালি
যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of for doctor, check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলা ব্লক উন্নয়ন খণ্ডৰ অধীনত সমষ্টি দুখীয়া হিতাধিকাৰীৰ বাবে PMGY আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বিজেপি চৰকাৰে বোকাজান ব্লক উন্নয়ন খণ্ডৰ অধীনৰ বালিপথাৰ পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে দুখীয়া হিতাধিকাৰীৰ বাবে গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে মঙলবাৰে বোকাজান ব্লক উন্নয়ন খণ্ডৰ অধীনত 2019-20 বৰ্ষৰ PMGY আঁচনিৰ পুঁজিৰ পৰা নিৰ্মাণ হ'বলগীয়া গৃহসমূহৰ প্ৰাৰম্ভিক কাৰ্য হিচাপে স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে স্থাপন কৰিলে আধাৰশিলা PMGY আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া গৃহৰ আধাৰশিলা স্থাপনৰ পিছতে ইংটিয়ে সৰুপথাৰ মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে দিয়া প্ৰতিশ্ৰুতিৰ মতে আজি সৰুপথাৰ সাংস্কৃতিক ক্ষেত্ৰত মিনি ষ্টেডিয়ামৰ আধাৰশিলাও স্থাপন কৰে আধাৰশিলা স্থাপন অনুষ্ঠানত সৰুপথাৰৰ VDC অধ্যক্ষ ৰিচো সিংনাৰ বিশিষ্ট সমাজকৰ্মী দিলীপ ৰংফাৰ বোকাজান উন্নয়ন খণ্ডৰ গ্ৰাম সেৱক গ্ৰাম সেৱিকা প্ৰমুখ্য গড়কাপ্তানী ভৱন নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা দৰ্দি গগৈ SA চিময় টকবি ঠিকাদাৰ প্ৰণয় দাসকে ধৰি নিহাং ডনচুৰি KCS মাণ্ডলিক কমিটিৰ সভাপতি ৰমেশ সিংনাৰ উপস্থিত থাকে বোকাজানৰ পৰা আনন্দায়ঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ কেইবাখনো স্কুলত সময়মতে উপস্থিত হৈ পাঠদান নকৰাৰ বিষয়টো কাট নিউজত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰাৰ পিছত কেএছে হামৰেন আঞ্চলিক শাখাই উক্ত অঞ্চল পৰিভ্ৰমণ কৰি স্কুল দুখনৰ অৱস্থা চক্ষে প্ৰত্যক্ষ কৰাৰ লগতে এই সন্দৰ্ভত স্থানীয় কেইবাজন লোকৰ সৈতে কৰে মত বিনিময় সিনথং শিক্ষাখণ্ডৰ অধীনত থকা কেইবাখনো স্কুলত শিক্ষকসকলৰ দীৰ্ঘদিনৰ অনুপস্থিতি সময়মতে পাঠদান নকৰা আদিৰ অভিযোগ থকা ৰংচেক ইংলিছ হাইস্কুল ফান্সি LP স্কুল পৰিদৰ্শন কৰে হামৰেন কেএছৰ মুখ্য শাখাৰ পৰা সাংগঠনিক সম্পাদক প্ৰশান্ত ইংটিৰ নেতৃত্বত যোৱা ছাত্ৰ দলে কাট নিউজত সম্প্ৰচাৰ কৰা বাতৰি মতে স্কুল কেইখনৰ সন্দৰ্ভত সকলোবোৰ তথ্য সঁচা বুলি প্ৰমাণিত হোৱাৰ পিছত ছাত্ৰ নেতাগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে Nilitum eglongsi pilitum karbigo charlie asong hamren regional committee abitum pen nilitum humri damlo nilitum ladak langsumi pi pen chenglo harong check ME high school nilitum pale damlo lasi nilitum kadok kabe humket school along an nilitum visit pon bon stame la humket e school along stame hang nata kemisen wason nilitum thekon long lelo ki ongdung school along bangke je la anse lo je hadak school par je bang theklong le je hemar lo si tame jumeme jununo arjan pen cheklo ke to la son tan tum thegam lo la pen ke konani bang ke inut bahini student vet le do si tame haladak master ke dam de la pen ke school ke meme toilet ke meme la son lok sin tum thegam long lo la si nili kachuni gri kang tum specially authority Karbi Anglong Autonomous Council Education Authority tum han je
lapuan school ke ongalong master tum ningkan pot frog pen metang sai cheklen klepin kupi posi landing lo alang tum kupi posi action and edit lo lason thak thak si rong si ta mini tum thegam long lo haladak han bang atu bang kep ta sose bos ami ke damtang aning kanun class 10 student inuwe ta phanda mi metric ke papas on edit tu bangket herak ni tu ampin lo bos ta mi alang tum phan pipo si action and edit lo posi ni tum bangke manghuding lo হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ